নমস্কাৰ বন্ধু বান্ধৱীসকল মই প্ৰায় খলিল জিব্ৰান পঢ়ো তেওঁৰ কথাবোৰ বৰ হাড়গৰ্ভ থকা প্ৰেমহীনভাৱে বনোৱা ৰুটিখন খাবলৈ আমাৰ তিতা লাগে খালেও মানুহৰ আধা ভোকহে গুছে মনপুতি কাম নকৰা মানুহে ফুপুলা আৰু অৰ্ধান্তৰিক সফলতাহে লাভ কৰে আৰু ই কেওফালে তিক্ততাহে আনে আপুনি যদি এজন লেখক হয় আৰু তলে তলে আপোনাৰ যদি উকিল বা চিকিৎসক হোৱাৰ বাসনা থাকে তেনেহলে আপোনাৰ লেখাই পঢ়ুৱৈ ৰাইজৰ মনৰ ক্ষুধা আধাহে নিবৃত্ত কৰিব আপুনি যদি এজন শিক্ষকতকৈ ব্যৱসায়ীহে বেছি হয় তেনেহলে আপোনাৰ শিকনিয়ে ছাত্ৰ ছাত্ৰীৰ জ্ঞানৰ প্ৰয়োজন আধাহে পূৰণ কৰিব যদি এজন বিজ্ঞানী হৈ বিজ্ঞানকে ঘিন কৰে তেনেহলে আপোনাৰ কাৰ্যই আপোনাৰ মিছনৰ আধা প্ৰয়োজনহে পূৰাব বন্ধু বান্ধৱীসকল এই কথাখিনি মই কোৱা কথা নহয় এই কথাখিনি কৈছিল আমাৰ অতি শ্ৰদ্ধাৰ ডক্টৰ APJ আব্দুল কালামে তেখেতৰ যিখন আত্মকথা লিখিছিলে অগ্নিৰ দেউকা আৰু অগ্নিৰ দেউকা নামৰ এই কিতাপখনত তেখেতে এই কথাখিনি সন্নিবিষ্ট কৰি থৈ গৈছে ধন্যবাদ আৰু আপোনালোকে যি কাম কৰে আন্তৰিকতাৰে কৰিব